হেল্ল' এভৰিৱান, কেনেকুৱা আছে সকলোৱে? আশা কৰিছোঁ সকলোৱে ভালে আছে। চ' আজি ৰাতিপুৱাই সোনকালে এনেকৈ ভাজি ভাত মিক্স ভাজি এনেকৈ আপোনালোকে খায়নে? তো আমি বহুত ভাল পাওঁ। লগতে ফুলকবি দিলোঁ। ইয়াতে অকল তেল, নিমখ আৰু মই 1 চামুচ মই চয়া চচ দিছোঁ। তো এনেকৈ ভাজি পেলাই এতিয়া ভাত খালোঁ আমি গোটেইকেইটাই। তো আজি এটা বিশেষ কামত যাব ওলাইছোঁ। তো আমি গোটেইকেইটাই তো চাওঁ গৈ কি হয় কি নহয়, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু থাম্বনেইলটোতো দেখিছেই আৰু। তো আমি একচুৱেলি গৈছিলোঁ কিবা এটা বেলেগ ভাবি, কিন্তু কিবা এটা বেলেগেই হ'ল। তো যি কি নহওক ভিডিঅ'টো চাই থাকক। আৰু মই এতিয়াই কৈ দিছোঁ আৰু যে একচুৱেলি আমি আমাৰ ছোৱালীক 2 বছৰমানৰ পৰাই বেডমিণ্টনত দিম বুলি ভাবি আছিলোঁ, কিন্তু তাৰ আগতে হ'ল লকডাউন। তাৰপিছত ল'ৰা আহিলে, প্ৰেগনেণ্ট হ'লোঁ। তাৰপিছত ল'ৰা হ'ল জন্ম, কিন্তু সেনেকৈ তাইক হোৱা নাছিলে দিয়া। তো আজি ফাইনেলি তো আমি তাতে যাব ওলাইছোঁ। আৰু এতিয়া আমি গৈ পালোঁ, কিন্তু গৈ পাই কথা বতৰা পাতি গম পালোঁ যে মাৰ্চ মাহতহে ফৰ্ম দিয়ে, আৰু এপ্ৰিলৰ পৰা ষ্টাৰ্ট হয় আৰু। তো এতিয়া নহ'ব আৰু। কিন্তু এটা কথা ভাল লাগিলে যে তাত খেলা চলি আছে। 27খন নে 23খন দেশৰ মানুহ আহিছে, খেলা চলি আছে। আৰু লগতে বেডমিণ্টনৰ এয়া চলিব, আমি যোৱাৰ ঠিক পিছতে হেৰি হ'ব, ষ্টাৰ্ট হ'ব আৰু খেলা। তো আমি যিহেতু মই বেডমিণ্টন ৰিলেটেড হৈয়ে গৈছিলোঁ, তো তাই যিহেতু কেতিয়াও দেখা নাই, অকল টিভিত চায়ে তাই ভাল পায়। তো সেইটো কাৰণে বোলা লাইভ চাওঁ বুলি ভাবি আমি এতিয়া বেডমিণ্টন য'ত খেলে তালৈ আমি যাই আছোঁ। তো আপোনালোকেও চাওক। আৰু বহুতে, আৰু অকল তাই নহয়, ময়ো এনেকুৱা ষ্টেডিয়ামেই দেখা নাছিলোঁ। খেলাটো বহুত দূৰৰ কথা। এনেকুৱা মই ডাঙৰ ষ্টেডিয়ামত কেতিয়াও যাই পোৱা নাই। কিন্তু আমাৰ ঘৰ ওচৰতে হয়, লখৰাৰ ওচৰতে হয়, ষ্টেডিয়ামবিলাকৰ ওচৰতে হয়। বাইকেৰে গ'লে খুব বেছি 5 মিনিট লাগে, কিন্তু যোৱাৰ সুবিধা হোৱা নাছিলে। তো এতিয়া আমি ভিতৰলৈ গ'লোঁ সোমাই, আৰু ইমান ধুনীয়া, ইমান ভাল লাগিলে গৈ। আৰু আমি যোৱাৰ ঠিক 10 মিনিটমান পিছতে খেলা ষ্টাৰ্ট হ'ল। এয়া হৈছে ছিংগাপুৰ আৰু ডেনমাৰ্কৰ আৰু আমাৰ ল'ৰা একদম দেখি খুচ হৈ গ'ল। সি ক্ৰিকেট চাইছিলে যে সেইকেইদিন ৱৰ্ল্ড কাপ। তো তো সেনেকুৱা কিবা এটা সি দেখি কিবা এটা হেঁথা কৰিছে, মনত পৰিছে। সি পূৰা চিঞৰি আছে 1 2 3, তাৰপিছত আউট কয়, আউট। তো শুনকচোন, ভিডিঅ'টো চাই থাকক। কি কৈ আছে? 2 3 2 3 4 কি হৈ আছে ইয়াতে? কি বজাব দিছে? বজোৱা। বোঝো আৰু এয়া ফাইনেলি ছিংগাপুৰ জিকিলে। তো গামোচা দিলে, শৰাই দিলে। তো এইবিলাক দেখি খুব ভাল লাগিলে, খুবেই ধুনীয়া মুহূৰ্ত। এতিয়া আকৌ খেলা ষ্টাৰ্ট হ'ল। এইটো ছিংগল হয়, আৰু ল'ৰা বহুত দিগদাৰ কৰি আছিলে। সেইটো কাৰণে হাজবেণ্ডে তাক বাহিৰত লৈ গ'ল। আমি অকণমান চালোঁ আৰু মাকে জীয়েকে। আৰু বহুত ভাল খেলিছিলে। এয়া আছিলে থাইলেণ্ড আৰু ডেনমাৰ্কৰ মাজত। এতিয়া আমি আহিলোঁ ওলাই, আৰু বাহিৰত ওলাই আহিয়ে ল'ৰাবোৰে খেলি আছিলে। সি একদম ফ্ৰী জেগা পাইছে যে,
বহুত খেলিলে সি। তাৰপিছত আৰু ইয়াতে ছাইডত মানে খেলা চলি আছিলে, মানে ভলীবল ল'ৰা আৰু ছোৱালী দুয়োটাৰে আছিলে। তো এইবিলাক আমি আৰু চোৱা নাই, কাৰণ ৰ'দো আছিলে অলপ আৰু বহুত সময় হৈছিল, তেতিয়ালৈকে 2টা বাজিছিলে আৰু। তো আমাৰ ভোকো লাগিছিলে অকণ আৰু লাহেকৈ গম পালোঁ যে তাত মানে ফুটবল মানে হ'ব, তো পিছবেলালৈকে। আৰু একদম মই ল'ৰাক মানে ধৰিব নোৱাৰোঁ, ইমান দৌৰিছে, তাক মানে অ'ত গৈছে ত'ত গৈছে এনেকুৱা তাৰমানে, তাক কোনোপধ্যে ধৰি পেলাই আমি এতিয়া ফুটবল মানে য'ত মানে হ'ব, পূৰা ৰেডি আছে ষ্টেডিয়াম। ফুটবল মানে সন্ধিয়াৰ পৰা হ'ব, যদি মানে 4টামানৰ পৰা মানে হ'লে হয়, তো আমি নিশ্চয় মানে চালোঁ হয়, কিন্তু বহুত ৰাতি মানে 8টাৰ পৰা হ'ব। তো সেইটো কাৰণে আমি গুচি আহিলোঁ, কিন্তু ষ্টেডিয়ামখন চায়ে বহুত ভাল লাগিলে। মই মনে মনে ভাবি আছিলোঁ যে যদি কেতিয়াবা মানে লাইফত আৰু ক্ৰিকেট খেলা চাব পাওঁ এনেকৈ লাইভ, তেতিয়া বহুত ভাল লাগিব। ভগৱানে যদি কৰে, যদি মানে থাকোঁ ভালে, তো নিশ্চয় এদিন চাম, এটা আছে আৰু আশা। তো ছোৱালীও এইবিলাক চালে আৰু তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব মানে দিব। তো আজিলৈকে আহিছোঁ, টাটা বাই বাই।